এনেকুৱাকৈ চিকেন বনাই খাবলৈ খুব ধুনীয়া সোৱাদ লাগে আৰু ইয়াৰ বনাবলৈ আৰু বহুত কম সময় আৰু কম ইনগ্ৰিডিয়েন্টছতে একদম ধুনীয়াকৈ বনাব পাৰিব। মই ৰঞ্জন আৰু ৰঞ্জন কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজিৰ ৰেচিপি চিকেন কালি মিৰ্চ। এই ৰেচিপিটো বনাবৰ কাৰণে আপোনালোকক বহুত কম সময় আৰু বহুত কম ইনগ্ৰিডিয়েন্টছতে খুব ধুনীয়াকৈ বনাব পাৰিব আৰু সোৱাদ খুব ধুনীয়া হয় এনেকুৱাকৈ চিকেন বনাই খাবলৈ। তো আশা কৰিলোঁ ভিডিঅ'টো ভালদৰে চাব আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰক। চিকেন কালি মিৰ্চ বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ 1 কিলো মাংস আৰু মাংসটো ভালদৰে ধুই লৈছোঁ। প্ৰথমে মেৰিনেশ্যন কৰিম। ইয়াতে নিমখ দিলোঁ 1 চামুচ, তাৰপিছত 1 চামুচ আদা ৰহুন পেষ্ট আৰু যিটো মেইন ইনগ্ৰিডিয়েণ্ট সেইটো হৈছে জালুকৰ গুড়ি 1 চামুচ দিছোঁ আৰু তাৰপিছত দিম মই ইয়াতে 1 চামুচ নেমু টেঙাৰ ৰস। আৰু এইখিনি হৈছে মেইন ইনগ্ৰিডিয়েণ্টছ এইটো চিকেন বনাবৰ কাৰণে। তো ইয়াতকৈ বেছি মছলা একেবাৰে নালাগে আৰু এনেকৈ ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। তো ভিডিঅ'টো একদম ভালদৰে চাব আপোনালোকে আৰু এই চিকেনটো বনাবৰ কাৰণে একদম খুব কম সময়ৰ ভিতৰত খুব ধুনীয়াকৈ আপোনালোকে বনাব পাৰিব। আৰু এনেকৈ অলপ টাইমৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত এটা কেৰাহী বহাই ইয়াতে মই প্ৰথমে দিলোঁ ৰিফাইন তেল, 4-5 চামুচ ৰিফাইন তেল দিলোঁ। তেলটো অলপ গৰম কৰি ল'ম। অলপ যেতিয়া তেলটো গৰম হ'ব তাত 4-5টামান সৰু ইলাচি দিলোঁ, এটুকুৰ দালচেনি, তাৰপিছত দিম এটা জাবিত্ৰী ফুল আৰু 3-4টামান লং। আৰু এইখিনি গৰম মছলাটো অলপ গৰম কৰি ল'ম তেলটোত যাতে ফ্লেভাৰটো ভালদৰে পাওঁ। তাৰপিছত ইয়াতে মই 3টা মিডিয়াম চাইজৰ পিঁয়াজ এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ৰাখিছিলোঁ এনেকৈ দি দিলোঁ। আৰু 1 কিলো চিকেনত মই মিনিমাম 3টা মিডিয়াম চাইজৰ পিঁয়াজে ব্যৱহাৰ কৰিছোঁ। আৰু পিঁয়াজটো অলপ টাইম ফ্ৰাই কৰি ল'ম, একদম বেছি ফ্ৰাই কৰি নিদিওঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো ভালদৰে। তাৰপিছত মই ইয়াতে দিম কেঁচা জলকীয়া, 4-5টামান কেঁচা জলকীয়া দিছোঁ আৰু ইয়াতে 100 গ্ৰাম কাজু দিছোঁ। এই গোটেইখিনি ইয়াত একেলগে অলপ টাইম 5 মিনিটমান খুব ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। লাহে লাহে পিঁয়াজটো নৰম হ'ব ধৰিছে আৰু পিঁয়াজটোৰ পৰা এটা অলপ লাহে লাহে যেতিয়া কালাৰ আহিব, ইয়াতকৈ যাতে একদম বেছি ফ্ৰাই কৰি নিদিয়ে আৰু মই একদম ইয়াতকৈ বেছি ফ্ৰাই কৰি দিয়া নাই। খুব ধুনীয়াকৈ এটা কালাৰ আহিছে পিঁয়াজটোৰ পৰা, এইটো কালাৰতে ৰাখি দিলে হ'ল। আৰু এতিয়া এইখিনি বস্তু ওলাই এটা বাটিত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। আৰু এয়া এটা বাটিত গোটেইখিনি এনেকৈ অলপ টাইমৰ কাৰণে ৰাখি দিম যাতে ঠাণ্ডা হওক। তাৰপিছত পেষ্ট বনাম। তাৰপিছত সেইটো কেৰাহীতে আৰু মই তেল দিলোঁ ইয়াতে 4-5 চামুচমান ৰিফাইন তেল। তাৰপিছত মই ইয়াতে যিখিনি চিকেন মেৰিনেশ্যন কৰি ৰাখিছিলোঁ গোটেইখিনি ইয়াতে দি দিলোঁ। আৰু চিকেনটো একদম মিডিয়াম হিটতে কুক কৰিব, একদম হিটত কুক নকৰিব, একদম মিডিয়াম হিটত কুক কৰিলে খুব ভাল ৰিজাল্ট আহিব। চিকেনত কিন্তু মই কোনো মছলা দিয়া নাই আৰু আপোনালোকে যদি বিচাৰে অলপ ধনিয়াৰ গুড়ি আৰু অলপ জিৰাৰ গুড়ি দিব পাৰিব যদি দিয়ে। আৰু এনেকৈ অলপ টাইমৰ কাৰণে ঢাকনি মাৰি কুক কৰিম। তাৰপিছত এইখিনি খুব ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে আৰু এইখিনি মই পেষ্ট কৰিবৰ কাৰণে ইয়াতে মই দিছোঁ 1 বাটি দৈ। আৰু দৈটোৰ লগত ভালদৰে গোটেইখিনি মছলা ভালদৰে মিক্স কৰি ল'ম। আৰু এনেকৈ ভালদৰে মিক্স হোৱাৰ পিছত এটা মিক্সি জাৰত গোটেইখিনি পেষ্ট কৰি ল'ম। আৰু পেষ্টটো একদম খুব ধুনীয়াকৈ কৰিব আৰু একদম ফাইন পেষ্ট কৰিলে হয়, তেতিয়া গ্ৰেভিটো খুব ধুনীয়া হ'ব আৰু খাবলৈ খুব বেছি ভাল লাগিব। আৰু অলপ পানী দি ল'লোঁ, গোটেইখিনি এনেকৈ পেষ্ট কৰি ল'ম। আৰু এবাৰ ঢাকনি গুচাই চিকেনটো ভালদৰে এবাৰ লৰাই দিওঁ যাতে চাৰিওপিনৰ পৰা চিকেনটো ভালদৰে কুক হয়। আৰু বৰ্তমান চিকেনটোত পানী দিয়াই নাই, একদম মিডিয়াম শ্ল' হিটত কৰিলে চিকেনটোত যিটো পানী থাকে সেইটো পানী নিজে নিজে এৰি দিয়ে। এইখিনি পানীতে মিনিমাম 70% মান চিকেন কুক হৈ যাব। গ্ৰেভিটো আমি খুব ধুনীয়াকৈ পেষ্ট কৰিলোঁ একদম মিহিকৈ। আৰু এনেকুৱাকৈ কৰিব যাতে একদম মিহি হয়। মিহি হ'লে গ্ৰেভিটো খুব
খুব ধুনীয়া হয়। আৰু এবাৰ ঢাকনি গুচাই আৰু এবাৰ ভালদৰে লৰাই চাই লওঁ মিনিমাম 70% বা 60% যদি চিকেনটো কুক হৈছে তো তাৰ পিছতে গ্ৰেভিটো দিয়া যাব। আৰু মিনিমাম মোৰ চিকেনটো এতিয়া 70% মান অলৰেডি কুক হৈ গৈছে। তো এতিয়া মই গ্ৰেভিটো দি দিলোঁ ইয়াতে। আৰু গ্ৰেভিটোৰ লগত চিকেনটো 70% 30% যদি আমি কুক কৰোঁ ভালদৰে গ্ৰেভিটোৰ সোৱাদ আৰু চিকেনৰ সোৱাদ খুব ধুনীয়াকৈ আহিব। আপোনালোকে চাগে ভাবিছে মছলাটো দিয়া নাই চিকেন বা কেনেকুৱা হয়। এনেকুৱাকৈ বনাওক, এবাৰ এই ৰেচিপি ট্ৰাই কৰক। মছলা নিদিয়াকৈ সোৱাদ আপোনালোকে নিজেই অনুভৱ কৰিব পাৰিব। আৰু যদি মছলা দিব বিচাৰে তেনেহ'লে অকণমান জিৰাৰ গুড়ি আৰু অলপ ধনিয়া গুড়ি দিব পাৰিব। আৰু এনেকৈ চিকেনটো অলপ ভালদৰে কুক কৰি ল'ম। আৰু ইয়াতে মই 1 কাপ পানী দিছোঁ। 1 কাপ পানী দি আৰু এনেকৈ চিকেনটো অলপ ভালদৰে লৰাই ল'ম। আৰু এতিয়া ঢাকনি মাৰি মিডিয়াম স্লো হিটত 10 মিনিটমান ভালদৰে কুক কৰিম। এতিয়া 10 মিনিটমান পিছত চাওক খুব ধুনীয়া কালাৰ আহিছে আৰু একদম খুব ধুনীয়া হৈছে গ্ৰেভিটো। তো ইয়াতকৈ যাতে পাতল আৰু ইয়াতকৈ যাতে বেছি ডাঠো কৰি নিদিয়ে, একদম মিডিয়াম হিচাপত ৰাখিব, তেতিয়া খাবলৈ খুব ধুনীয়া হ'ব। আৰু ইয়াতে মই বাটাৰ দিছোঁ। ৰাইচৰ লগতো খাব পাৰিব বা ৰুটিৰ লগতো, কিন্তু ৰুটিৰ লগত খালে বেছি সোৱাদ হ'ব। আৰু ইয়াতে মই দিলোঁ 1 চামুচ গৰম মছলা পাউডাৰ আৰু ইয়াতে 1 চামুচ জালুকৰ গুড়ি। আৰু এনেকৈ দি ভালদৰে গোটেইখিনি মছলাৰ লগত মিক্স কৰি ল'ম। আৰু একদম শেষত অলপ চেনি দিছোঁ, তাৰপিছত আৰু অলপ ক্ৰীম। ৰেচিপিটো কেনেকুৱা পালে মোক প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে এই ৰেচিপিটো ট্ৰাই কৰক এবাৰ ঘৰতে, আৰু একদম ৰেষ্টুৰেণ্টৰ নিচিনাকৈ চিকেন কালি মিৰ্চ। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।